को देवा दुष्ट दानवा द्वारका प्रभा से गीतम राखी भूरा एक तान Oh, yeah. 「
কুৰুক্ষেত্ৰ মহাযুদ্ধ চলিব লাগিছে। এই যুদ্ধত পাণ্ডৱৰ জয় অনিবাৰ্য। অহংকাৰী আৰু অভিমানী দুৰ্যোধনৰ কাৰণে কুৰুকুলৰ যৱনিকা পৰিব মহাভক্ত পাণ্ডৱৰ হাতত। দুৰ্যোধনৰ ইমান অহংকাৰ মোৰ সহ্য নহয়, কাৰণ মই নিজেই পাণ্ডৱৰ দূত হৈ পাণ্ডৱৰ কাৰণে মাত্ৰ 5খন গাঁও বিচাৰিছিলোঁ, কিন্তু সি মোৰ এই প্ৰস্তাৱতে মান্তি নহৈ মোক বন্দী কৰিব বিচাৰিছিল। আৰু সেইবাবে মই নিজেই অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৰ্জুনৰ দ্বাৰাই কৰ্ণক বধ কৰাম। পাছত ভীমক ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাই দুঃশাসনক ৰক্তপ্ৰাণ কৰাম। তাৰে পাছত শৈলৱত সহদেৱ দ্বাৰা কূটনীতি ষড়যন্ত্ৰকাৰী সকলৰ ওপৰত প্ৰতিশোধ লোৱাম। আৰু অৱশেষত ভীমক সংকেত দিয়াই মদ গৰ্বী দুৰ্যোধনক ভংগ কৰাম। এই মোৰ প্ৰধান কৰ্তব্য হ'ব ভাৰত যুদ্ধত দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ বাবে আমাৰ যুগে যুগে অৱতাৰ। গতি ভৰতা প্রভু সাক্ষী নিবাস শরণা সুহিদা প্রভবা নিধান পাণ্ডৱক যুদ্ধৰ বাবে উৎসাহিত কৰি মই মোৰ কৰ্তব্যত অৱগ্ৰসৰ